জোনালী যোৱা ইমান টাইমৰ পৰা ৰখি আছো তোমালৈ কি ক'বা আৰু দেউতাই বাইকখন লৈ গ'ল এতিয়ালৈকে নাই সেইবাবে ইমান দেৰি হ'ল হ'ব তোমাৰ এটাই বাহানা হ'ব দিয়া ইমান অভিমান কৰিব নালাগে চাওঁ আমাৰ মাৰ হ'বলগীয়া বোৱাৰীজনী চাওঁ হাঁহি দিয়া পুতেটো চুৰেঞ্চুৰৰ পুতেকে চুৰেঞ্চুৰৰ পুতেক নহয় কি চেনি দিব ভাল জানা কোনোবাই তোমাৰ পৰা শিকিবহে আহিব হ'ব দিয়া চৰি বাবা এতিয়া হাঁহি দিয়া জোনালী দাদা গৈছো চাওঁ এফালে জোনালী চাওঁ যাচোন যা ৰঙা চাহ অকণ কৰি লৈ আহ চাই বুজি ল'ব নোৱাৰো নেকি ৰ দাদা দাদা মই ভাত বাঢ়ি থৈছো তই খাই লবি দেই হ'ব দে যা
লাগি আছা? বৌতি আছো দিয়া, তোমালোকৰ? আছো দিয়ক আছো। বলক ভিতৰলৈকে বলক, আহক। মনোজ, বৌতি কথা এটাৰ কাৰণে আহিছিলোঁ। কওকচোন। জোনালীৰ কথা কিবা ভাবিছানে? জোনালীৰ কথা? জোনালীৰ কি কথা? তাই বিয়াৰ কথা আকৌ। বিয়াৰ কথাহে। বৌতি কি ক'মনো আপোনাক, আপুনিতো সকলো কথা জানেই। তাই মাক দেউতাক ঢুকোৱাৰ পাছত মই অকলশৰে ডাঙৰ দীঘল কৰিব লগা হৈছে। কিমান কষ্টত মই ডাঙৰ দীঘল কৰিছোঁ। তাই হাজাৰ হ'লেও এটা সপোন আছে। তাইক মই পঢ়াটোৱে বিচাৰিছোঁ। মনোজ, মই তাই বিয়াৰ কথা চিন্তা কৰা নাই। হ'ব দিয়া, তুমি দুখ কৰি থাকিব নালাগে। এজনী ছোৱালী মানুহ দিয়াচোন, বয়সটোতো ৰখি নাথাকে। কিবা এটা চিন্তা কৰিবা আৰু। নিশ্চয় বৌতি। এতিয়া আহোঁ দিয়া। দাদা, দাদা। জোনালী, আহিলি তই? তই ভাত খালিনে? মই মানে কামৰ ব্যস্ততাত ভাতেই খাব পাহৰিলোঁ। তোৰ এতিয়ালৈকে ভাতকেইটা খাব হোৱাই নাই নে? কামৰ হ'বলা কম প্ৰেছাৰ। বল ভাতকেইটা খাই ল'বি। জোনালী শুনচোন। দাদা। তোক চাবলৈ আজি ল'ৰা আহিছিল। তই কি ক'লি? মই ক'লো জোনালী এতিয়া সৰু ছোৱালী, তাই এতিয়া পঢ়ি আছে। মই বিয়া বাৰু কথা চিন্তা কৰিব নোৱাৰোঁ। তই যি ক'লি ভালে ক'লি। মোৰ ভণ্টিজনী। মোৰোতো সপোন আছে দেচোন। হ'ব দে মোৰ মৰম লগা ভণ্টিজনী। এদিন হ'লেতো কইনা সাজযোৰ পিন্ধিবই লাগিব। হ'ব দে, এতিয়া ভাত খাওঁগৈ ব'ল। হ'ব দে, বল। আৰে ভাই ডাইৰেক্ট মাৰ্ডাৰ কৰি দে না বে। কি চাই আছ? ধেৎ ফাল্টু চব। বছ পানী নালাগে। কমাই বাক। বছ জোনালী নতুন অভিধানত লিখিছে নাই, তাৰ যিহে টেক ফালি পেলাব মন গৈছিলে মোবাইল। বছ আবে 5 বছৰ তাই পুকৰত মই জোকৰ নিচিনাকে লাগি আছো। আবে তাই চালা মোক পাত্তাই নিদিয়ে বে। চিগাৰেট দে। আৰে কি চাই আছ বে, চিগাৰেট দে। জ্বলা দে। নজ্বলা কিয়?
ছোৱালীৰ মুখত ধোঁৱা মৰাটো তোৰ বহুত চখ নহয় এইবোৰ যেনেকৈ স্বাস্থ্যৰ কাৰণে হানিকাৰক তাতকৈ তহঁৰ তোৰ সমাজৰ কাৰণে বেছি হানিকাৰক দ্বিতীয়বাৰ যদি তোক জোনাৰীৰ আশে পাশেও দেখোঁ নহয় আৰু বেয়া মানুহ হ'ব গম পালি লাষ্ট ৱাৰ্ণিং এই টিকেট দেবে এই কোনে জ্বলাব বে বছ বছ আহিছে আহিছে ঐ বল এই ছোৱালী চাই ল'ম তোক হেই এইফালে হেই ঠিক কথা এটা শুনাচোন কোৱা ময়ো তোমাক ভাল পাওঁ আৰু তুমিও মোক ভাল পোৱা এই কথাষাৰ দাদাক জনাব লাগিছিল জনাব লাগিছিল দাদাই মোক বিয়াৰ কথা কৈছে বিয়াৰ কথা কৈছে অঁ ঘৰত মোক চাবলৈ ঘৰলৈ মানুহ আহিছিল কিন্তু 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 কি জোনালী দাদাই ক'লে এতিয়া বিয়া নিদিম বুলি যি ক'লে ভালে ক'লে এক্সামটো গৈ লওক ৰিজাল্টটো পাওঁ তাৰ পাছত দাদাক সকলো কথা বুজাই ক'ম হ'ব হ'ব ঠিক আছে ঠিক আছে এতিয়া যাওঁ বোলা আৰে আহা বাইকত যাম বাইদেউ সোমাব পাৰোঁনে অঁ মনোজ আহা হয় বাইদেউ বহাচোন বহা হ'ব বাইদেউ হ'ব একো নাই বহাচোন বহা
বাইদেউ জোনালীৰ ৰিজাল্টটো অ' জোনালীৰ ৰিজাল্ট খুবেই ভাল জানা তাই ডিষ্টিংশ্যন পাইছে সঁচাইনে বাইদেউ সঁচা আকৌ খুব ভাল ৰিজাল্ট কৰিছে তাই কৃষ্ণ 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 আহোঁ দিয়ক বাইদেউ যোৱা মনোজা অঁ মানৱ মই স্কুলৰ পৰা আহিছোঁ জোনালীৰ ৰিজাল্ট ভালনে ভাল 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 তোমাৰ মোৰো ভালেই দিয়ক ভাল হ'ল হয় আপুনি ক'ত যায় মই দোকানৰ পৰা আহোঁগৈ মিঠাই অলপমান লৈ আহোঁগৈ আজি তাতে ৰিজাল্টৰ খবৰ ল'বলৈ মানুহ আহিব মই মিঠাই অলপমান লৈ আহোঁগৈ ঠিকে আছে দিয়ক ঠিক আছে ৰখা মই হোটেলৰ পৰা ঠিকে আহোঁগৈ। আছে দাদা শুনকচোন হে অঁ কোৱা কথা এটা আছিলে কোৱাচোন কোৱা মানে জোনালীক মই ভাল পাওঁ দাদা কি কোৱা জোনালীও মোক ভাল পায় আৰু আমাৰ দুয়োৰে কথাটো আজি ৰিজাল্টৰ দিনাখনে আপোনাৰ আগত ক'ম বুলি তাইক মই কথা দিছিলোঁ দাদা আপোনাৰ যদি একো আপত্তি নাই তেনেহ'লে কথাবিলাক আগবঢ়াবই দাদা চোৱা মানৱ তাইক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তুমিতো জানাই তাইৰ মাক দেউতাক ঢুকোৱাৰ পাছৰ পৰাই মই বহুত কষ্টৰে তাইক ডাঙৰ দীঘল কৰি আছোঁ তাই তোমাৰ লগত সুখী হ'ম বুলি ভাবিছে যেতিয়া মোৰ একো আপত্তি নাই ঠিকে আছে দাদা কথাবোৰ মই জোনালীক ক'ম ঠিক আছে দাদা ঠিক আছে ক'ত যাব এতিয়া মই দোকানৰ পৰা আহোঁগৈ মোৰ লগতে যাব পাৰিব নালাগে দিয়া হ'ব আহক 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 মোৰ লগত যাব পাৰিব আহক হয় নেকি ব'লা 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 কৃষ্ণ 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 মেম সোমাব পাৰোঁনে অ' জোনালী আহা মেম মোৰ ৰিজাল্টটো তোমাৰ ৰিজাল্ট এতিয়া কি ক'ম তোমাৰ যিমান আশা কৰিছিলোঁ তুমি সিমানখিনি কৰিব নোৱাৰিলা বাকিবোৰ ছাবজেক্টত ভালেই পাইছিলা মাৰ্কছ কিন্তু ইকনমিক্সত তোমাৰ মাৰ্কছ বহুতেই কমি গ'ল নেক্সট বাৰ ভাল কৰিবা জোনালী শুনাচোন
দাদা, সৰুতে আমি মা দেউতাক হেৰুৱালোঁ। তাৰ পাছত তই মোৰ সকলো আছিলি। তই ইমান কষ্ট কৰি অলপো দুখ কষ্ট নিদিয়াকৈ মোলৈ বহুত সপোন ৰচি তই মোক ডাঙৰ দীঘল কৰি পঢ়া শুনা কৰালি। কিন্তু তাৰ মূল্য মই তোক একোৱেই দিব নোৱাৰিলোঁ। তই মোক লৈ দেখা সপোনবোৰ মই সাৰ্থক কৰিব নোৱাৰিলোঁ অ' দাদা। পাৰ যদি মোক ক্ষমা কৰি দিবি। বহু দিনৰে পৰা তোক এটা কথা কম বুলি ভাবি থাকোঁতেই গ'ল। মই আৰু মানৱে ইজনে আনজনক বহুত ভাল পাওঁ। ভাবিছিলোঁ ৰিজাল্টৰ পিছত দুয়োৱে তোক আমাৰ সম্পৰ্কৰ কথা জনাম, কিন্তু মই তোক সপোনে পূৰণ কৰিব নোৱাৰিলোঁ। আৰুনো মই নিজৰ কাৰণে কি সপোন ৰচিম। আজি এনেকুৱা লাগিছে যেন মই জীয়াই থকাৰ একো মূল্যই নাই। পাৰ যদি মোক ক্ষমা কৰি দিবি দাদা। মোৰ জীৱনৰ অন্তিম কথাখিনি তোক কৈ থৈ গ'লোঁ। জোনালী, 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 এইজনী ইয়াতে শুলে। জোনালী, জোনালী, চাওঁ উঠ। জোনালী, উঠ 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 উঠ, বিচনাত শুবি, উঠ উঠ। জোনালী, 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 জোনালী,
উঠ জোনালী ঐ মানৱ কি হৈছে জোনালী 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 উঠ উঠ উঠচোন উঠ জোনালী জোনালী মানৱ মানৱ পানী অকণ লৈ আহা পানী অকণ লৈ আহা জোনালী 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 চাওঁ এইফালে চাওঁ জোনালী জোনালী কি হৈছে তোৰ জোনালী নামাত কিয় তই জোনালী তোৰ মূৰ বিষাইছে মানৱ জোনালী 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 উঠ 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 চাওঁ 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 ভৰিয়াল ভৰিয়াল হেৰি কৰি দিয়া জোনালী জোনালী চাওঁ চাওঁ উঠ জোনালী জোনালী তোৰ কি হৈছে আই তোৰ কি হৈছে মানৱ কিয় নাই মতা তাই মানৱ কি হৈছে মানৱ কি হৈছে জোনালী তোৰ কিয় নাই মতা জোনালী তোৰ কিয় নাই মতা চাওঁ মই তোলৈ মিঠাই লৈ আহিছো আজি জোনালী জোনালী তই কিয় নাই মতা মানৱ কি হৈছে জোনালী কিয় মানৱ কিবা এটা কৰা না মানৱ কিবা এটা কৰা না জোনালী মানৱ কিবা এটা কৰা না তুমি মানৱ জোনালী আই তই কিয় নাই মতা চাওঁ আই তই মোক কিয় মতা আই জোনালী চাওঁ জোনালী তই এবাৰ মাত বোলে তোৰ দাদাই আজি মিঠাই লৈ আহিছে মানৱ মানৱ মিঠাই লৈ আহিছো জোনালী জোনালী নামাতো কি